Hey guys, welcome to my back YouTube channel Mantu's Vlog. তো স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ' লৈ। তো আজি আমি যাম কিন্তু ক'ত যাম নকওঁ, ভিডিঅ'টো পুৰা সকলোৱে চাব। তো লেটস গো, ভিডিঅ'টো আৰম্ভ কৰোঁ লওক। হয়, আমি আজি যাম অসমৰ কাহিলপুৰৰ বাবে বিখ্যাত ঠাই সৰ্থেবাৰীলৈ আৰু তাত উপস্থিত থকা নহতৰ কৃষ্ণগুৰু আশ্ৰমলৈ। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈ চাব, এটা সুন্দৰ ভিডিঅ' হ'ব গৈ আছে। তো বলক ভিডিঅ'টো চাই থাকিব। তো এইটো যাওক সৰ্থেবাৰী ফায়াৰ অফিচ। তো যেহেতু কালি বৰষুণ দিছে, ৰাস্তাত পানী বহুত বেয়া হৈছে ৰাস্তাটো, হ'লেও বলক। তো গাইজ ফাইনেলি পাই গ'লো নহতৰ কৃষ্ণগুৰু আশ্ৰমৰ মেইন গেট, আৰু ইয়াৰে পৰা 300 মিটাৰ মান গ'লে পাই যাম পুৰা নহতৰ আশ্ৰম। তো ফাইনেলি পাই গ'লো নহতৰ আশ্ৰম। যেহেতু ধৰ্মীয় অনুষ্ঠান, সেইবাবে জোতা চেণ্ডেলৰ ভিতৰত নিব নিদিয়ে, ইয়াত থলো। এই গাইজ ভিউজটো চাওক না আপোনালোকে একবাৰ, আপোনালোক চাই থাকিবলৈ মন যাব। ৱাও, কি নাইচ প্লেচ। ফাইনেলি আমি সৰ্থেবাৰীত থকা তোমাৰ নহতৰ আহি পালোঁ। তো পুৰা ভিডিঅ' এলাও নাই, কিন্তু হ'লেও মনে মনে কৰিছোঁ। তো চাওক, সুন্দৰ দৃশ্য, একদম ধুনীয়া প্লেচ। সকলোৱে আহিব নহতৰ সৰ্থেবাৰীত। নহতৰখন একদম চাফ চিকুণ, ভাল লাগে আহি, বহুত মনটো বহুত শান্তি লাগে। কিন্তু ভিডিঅ' কৰা বন্ধ আছে, কিন্তু মই চুৰ কৰি বনাইছোঁ। তো পুৰা ভিডিঅ'টো চাব, আৰু আমাৰ এই এক্টৰকেইটা ফটো শ্বট কৰিছে। এয়া আমাৰ বন্ধু, এয়া ভাস্কৰ আৰু নিবু ফটো শ্বট লৈ আছে। এয়া জ্যোতি ৰঞ্জন প্ৰায় এতিয়া বহিব বুনত খোজ দি পোৱা নাছিলোঁ, আজি খোজ দিলোঁ, এই বাগাৰত দিলোঁ একেলগে। এতিয়া আমাৰ এই গ্ৰুপটো আমি আহিছোঁ আজি। তো অঁ, কৈ দিয়া কিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই মন্তু ভাই, থেংক ইউ ভাই, ফুল ছাপোৰ্ট কৰিব আমাৰ এইকেইটাই। এইটো হৈছে ৩৮ ফুট ওখ কৃষ্ণগুৰু মঠ, চাওক না কি ওখ। জয় কৃষ্ণ গুরু ভক্ত কল্পতরু, জগত আধার প্রভু নিরাকার, জগত আধার প্রভু নিরাকার। ও নক্ষত্রে ভৈলা অবতার, জগত আধার প্রভু নিরাকার, জগত আধার প্রভু নিরাকার। জয় কৃষ্ণ গুরু ভক্ত কল্পতরু, জগত আধার
প্ৰভু নিৰাকাৰ জগত আধাৰ প্ৰভু নিৰাকাৰ তো গাইছ লাইফৰ যে ফাৰ্ষ্ট টাইম মুড দেখা পালো আপোনালোকৰ তো গাইছ আমি যাওঁ এতিয়া ঘৰলৈ তো বাই বাই নহত্ৰ আমি তাৰমানে দুখীয়া ঘৰৰ ল'ৰা আমি অলপমান বেলেগ নৰ্মেল খানা খাওঁ আমি হয়নে নহয় তো ফাইনেলি পৰঠা আহি গ'ল এতিয়া পুৰা খাই আছে আমাৰ এইটো পেটলা পুৰা মাৰি আছে